হাই বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি আজি গৈ আছোঁ চান্দুবি মেলা চাবলৈ আৰু আজি হৈছে জানুৱাৰী 3 তাৰিখ আৰু আমি গৈ আছোঁ আজি চান্দুবি মেলা চাবলৈ। আৰু আমাৰ এই চান্দুবি মেলাত মানে ৰাভাসকলৰ উৎসৱ, যিহেতু আমিতো যাবই লাগিব আৰু চান্দুবি মেলা বুলি ক'লে সকলোৱে ৰ'ব নোৱাৰে, সকলোৱে চাবলৈ যায় আৰু আপোনালোকেও গৈছে চাগে। এতিয়া আমি চাওঁচোন আমাৰ চান্দুবিখন কেনেকুৱা লাগে। এনেকেই ঘূৰি ঘূৰি আহিলোঁ আৰু অলপ বিলৰ পাৰলৈ যাওঁ আৰু বহুত ভাল লাগে বিলৰ পাৰলৈ গৈ, কিন্তু বহুত দিনৰ মূৰত আহিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু সকলো চাগে আহি থাকে বা দেখিছে, যোনে অহা নাই নিশ্চয় আহিবা, বহুত ভাল লাগে। বেছিকৈ মানে মেলাত আহি ভাল লাগে আৰু এনেও আহি ভাল লাগে আৰু এনেও চাব পাৰি ইয়াতে। আপোনালোকে যোনে চোৱা নাই যাতে আহে চাব, বহুত ভাল লাগে। আৰু যদি আপোনালোকে পিকনিকলৈ আহিম বুলি ভাবিছে তেনেহ'লে পাৰিবা, নিশ্চয় পাৰিবা। সেইটো পাৰে আছে পিকনিকৰ প্লেচটো আৰু ইফালে চাবলৈ আহিব পাৰিবা। এনে এইবিলাক যে দেখিছ চব সকলো হাতেৰে বনোৱা, এইবিলাক চব মানে হাতেৰে বনোৱা। এইটো এক্সট্ৰাকে আছে, এইবিলাক চব হাতেৰে বনোৱা, বাঁহেৰে সজোৱা, সকলো দিয়া আছে, চব দেখি পাইছে। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু কিবা যদি মই ভুলকৈ কিবা ক'লোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু যোনে ভিডিঅ'টো চাই আছে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। বাই।